Hello guys, আমি এতিয়া tezpuroloi গৈ আছো বাঘ থবলৈ গৈ আছো মা আহিছে হনুমা দেউতা তাৰপাছত লগত মিনি আহিছে মিনি বা আগফালে বহি আছে শিৱসাগৰ পালোহি ন শিৱসাগৰ পাইছোহি এতিয়া থাকিম বুলি ভাবিছোঁ কি হয় আপোনালোকক দেখুৱাই দিম চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ আমি এতিয়া পাইছোঁহি যোৰহাট বাইপাছ আজি বহুত ৰ'দটো ওলাইছে দেই গৰম পৰিছে বোকাখাট পালোহি পেৰা লৈ আছে এইখন তেলি হাঁহৰ ওচৰত ৰখি আছে সন্মুখত এয়া আমি এতিয়া ৰুটি খাই আছোঁ বোকাখাটত আৰু তেজপুৰ যাম আৰু এতিয়া কামতে বেছি দেৰি নাই এতিয়া আমি বাহঁতৰ ঘৰ পালোহি কোৱাৰ্টাৰ আৰু 9 মান বাজি গ'ল এতিয়া আমি ঘৰৰ পৰা আহিছিলোঁ 1 মান বজাত ভিনদেউৱে ৰান্ধি থৈছে আজি পনীৰ ৰান্ধি থৈছে নিৰামিষ আজি সেইকাৰণে ট্ৰেফিকো জাম হ'ল সেইকাৰণে দেৰি হ'ল আৰু ভিডিঅ' নবনাওঁ বাই বাই কাইলৈ আকৌ লগ পাম এভৰিৱান গুড মৰ্ণিং আমি আছোঁ আজি তেজপুৰত পিছফালে কোৱাৰ্টাৰত বাহঁতৰ কোৱাৰ্টাৰত আৰু অলপ ওলাই যাম চাগে আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দিনটো কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো চাই থাকিব তেন্তে কোৱাৰ্টাৰৰ আগফালে ইমান ধুনীয়া গোলাপ লাগিছে মই ফটো মাৰি থৈ দিলোঁ আৰু এতিয়া আমি কলনী কোৱাৰ্টাৰৰ পৰা ওলাইছোঁ অগ্নিগড়লৈ যাম তাৰপাছত চিত্ৰলেখা উদ্যান চামগৈ যিহেতু তেজপুৰলৈ নতুনকৈ আহিছোঁ প্ৰথমবাৰ সেইকাৰণে ভাবিলোঁ চাই যাওঁ অলপ চাই যাব So let's go, seize the feeling, 'cause you know it's time for the meaning. Now we show we're coming to win it. It's me, it's me, it's me, it's real me. 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 আমি এতিয়া অগ্নিগড় পাই গ'লোহি এয়া চাওক অগ্নিগড় আমি এতিয়া চিৰিয়েদি ওপৰলৈ গৈ আছোঁ অলপ দূৰ হয় আৰু ভৰি বিষাই গ'ল গৈ গৈ এয়া চাই যাওক আপোনালোকে ভিডিঅ'টো পামগৈ আৰু বেছি দূৰ নাই আমি এতিয়া পালোহি একেবাৰে ওপৰত অগ্নিগড়ৰ আৰু এইফালে আছে উষা আৰু চিত্ৰলেখা উষাই অনিৰুদ্ধৰ ছবি আঁকি আছে আৰু এইফালে চিত্ৰলেখাই ধৰি চাই আছে আৰু অগ্নিগড়ৰ একদম ওপৰত এটা ঘৰ আছে সেইটো ঘৰত আমি চিৰিয়েদি ওপৰলৈ উঠি আহিলোঁ আৰু ইয়াৰ পৰা তেজপুৰ চহৰখন দেখা পায় আৰু এফালে এটা চাইডে ব্ৰহ্মপুত্ৰখন দেখা পায় বৰ ধুনীয়া লাগিছে আৰু এইখনেই হৈছে যুদ্ধখন হৰিহৰৰ যুদ্ধ য'ত বাণৰজাৰ জীয়ৰী উষাৰ কাৰণে এই যুদ্ধখন হৈছিল বুলি গম পোৱা যায় আৰু আমি গোটেই তেজপুৰখনতে দেখিছিলোঁ এই ঘৰটোৰ ওপৰেদি উঠি গৈছিলোঁ
আৰু এটা সাইড ব্ৰহ্মপুত্ৰ দেখিছে আৰু এয়া হৈছে শিৱ এয়া বানৰজাই শিৱক আৰাধনা কৰাৰ এক দৃশ্য ইয়াত দেখুৱাইছে আৰু আমি এতিয়া যাম চিত্ৰলেখা উদ্যানলৈ এয়া আমি এতিয়া চিত্ৰলেখা উদ্যান পালোহি ইমান ধুনীয়া পৰিৱেশটো এইফালে পুখুৰীৰ নিচিনা আছে পুখুৰীয়ে হয় সুইমিং কৰিব পাৰি বোট কৰিব পাৰি বোটিং আৰু আমিও বোটিং কৰিলোঁ আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো আৰু অগ্নিগড়ৰ তলত দোকানবিলাকত অলপ কিবাকিবি খালোঁ ফুচকা চানা সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল Mari, mari. Te buting na solai. আমি বুটিং কৰি আছোঁ ছেকেণ্ড টাইম বুটিং ভাল লাগিলে বুটিং কৰি আৰু দেউতা আৰু বা নাহিলে আমি চাৰিটাই কৰি আছোঁ বুটিং আজি থাৰ্ডডে হয় গুড মৰ্ণিং ফ্ৰেণ্ডছ এইটো বা ল'ৰা হয় কালি অগ্নিগড়ৰ পৰা আহি ভিডিঅ' কৰিবলৈ নহ'ল আৰু বা এজনী থাকিবলৈ আহিছে মৰাণৰ হয় তেজপুৰত আছে নি আৰু এতিয়া গা পা ধুই আহিলোঁ মই চব্জি বনাই আছোঁ মিক্স ভাজি আৰু এতিয়া ওলাই যাম আৰু বাহঁতৰ লগত অলপ শ্বপিং কৰিবলৈ বাই প্ৰথম গৈ আমি চৌহামত সোমালোঁ বা ল'ৰাটোলৈ কিবাকিবি ল'লে তাৰপাছত টিফিন ৰুমত বিৰিয়ানী খালোঁ আকৌ আহি পিনি আমি KFCত সোমালোঁ সেয়া ফটো মাৰিলোঁ দুখনমান আপলোড কৰি দিছোঁ আৰু ঘৰলৈ আহিলোঁ আজি হৈছে দেওবাৰ আমি ঘৰলৈ গৈ আছোঁ 3টা কাজিৰঙা অলপ ভিডিঅ' কৰি থলোঁ আৰু দেউতাই অলপ ইয়াতে ৰখাই দিলে আমি কাজিৰঙা কঁহৰাটো অলপ টাইম সোমাইছিলোঁ জীপ চাফাৰীত আমি 3জন গৈছিলোঁ কাৰণে নোসোমালোঁ আৰু বেলেগ এদিন সোমাম ইয়াতে ফটো এখন মাৰিলোঁ আৰু আহি দিচাঙত সোমালোঁ জাজিৰ দিচাং ধাবাত সেইদিনা কঁহৰাত যে সোমাইছিলোঁ জীপ চাফাৰীটো নকৰিলোৱে তাৰ পৰা দুটামান বস্তু আনিলোঁ কাঠৰ দুটামান মানে 3টা আনিছোঁ আৰু সৰু হয় এইকেইটা আপোনালোকক দেখুৱাইছোঁ এইটো হৰিণা পহু কেনেকুৱা লাগিছে ইমান ভাল লাগে ন কাঠৰ বস্তুবোৰ এনেকৈ বনোৱা এইটো এটা তাৰপাছত এজনী কাছ আনিলোঁ আৰু এইটো গড়টো অলপ ডাঙৰ এইটো তেন্তে ফ্ৰেণ্ডছ আজিলৈ বাই বাই মোৰ চেনেলটো একেবাৰে নতুন হয় আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হৈছে সেইখিনি যেন শুধৰাই দিব ধন্যবাদ